Guys, welcome back to my another long vlog. আজি short video পা টাইম পাইছো long vlog বনাবলে সো আপোনালোকৰ হৈতে এটা সৰু সৰুকে long vlog কি কৰি আছিল দেখাই আছো কি কৰি আছে দেখিছে নে এক তো পৰা আমি হেৰি তুলিছো মাটি আৰু এইটো মাটিৰে ভাল হয় আমালোকৰ ইয়াত মানে হয় এইটো মাটিৰে তো মানে এইটো মাটিতে হৈছে হেতু কাৰণে এই গছজোপা ভালে হ'ব বুলি আশা কৰিম আৰু এই দেখিছে নে গছজোপাবোৰ আপোনালোকৰ ঘৰত যোৱা বছৰ হৈছিলে কিন্তু এই বছৰ অকনমান কমকে হৈছে দেখিছে বহুত বেছি মৰম লগা আৰু মোৰ কিন্তু এনেকা গছবোৰ বহুত বেছি ভাল লাগে কলি আহিছে হে বুৰত মানে হ'ব আৰু কেদিনমান পিছত হৈ যাব এইবোৰ দেখিছে নে এইবোৰ কেদিনমান পিছত হৈ যাব আৰু আমাৰ বাৰু এই ফুলকিটা দি পূজা নিদিও এই ফুলকিটা যদি এনেকে থাকে গছত দেখিবলৈকে ধুনীয়া লাগে বাকি এই জোপা গছও বহুত বেছি ধুনীয়া মানে এইটো দেখিছে আপোনালোকে এইটো আৰু এইটো একেটাই খালি এইটোৰ কালাৰ বেলেগ আৰু এইটোৰ কালাৰটো বেলেগ মানে ধুনীয়া হৈছে দেখোন ফুল এতিয়া লৈ যাও গছ পুলি লগাইছো এতিয়া লৈ যাও পিছফালে লগাবা এতিয়া ইয়াতে ৰাখি দে অকমান ইয়াতে থৈ দিও অকমান থৈ দে অকমান নহয় দেখিছে গাইজ ভাবিছো আমি এইটো ইয়াতে থম তাৰ পিছত ইয়াত আৰু এটা দিম আসলে হেৰি দিবলে হোম টুৰ দিবলে হোম টুৰ ভিডিঅ'খন আহিব কেদিনমান পিছত ভাবিছো আনকে হোৱাৰ পিছত হোম টুৰ ভিডিঅ'টো দিম বাকি এনেটো মই ব্লগত দেখাই থাকো ন ৰ'দো পৰিছে লগত অকমান ঠাণ্ডা আৰু মানে বহুত বেছি ধুনীয়া লাগিছে গুটেটোত লগাম আৰু হোম টুৰ ভিডিঅ'ত মই হোম টুৰ ভিডিঅ' আনিব চেষ্টা কৰি আছো খালি মানে ঘৰখন ভাবিছো অকমান ধুনীয়াকৈ সজাই পৰাই লওঁ তাৰ পিছত আনিম আৰু যদি আজিৰ ব্লগটো চাই ভাল লাগিছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব